নমস্কাৰ বন্ধুসকল, মই মানে আজি এটা বিশেষ জেগালৈ আহিছোঁ। সেই জেগাটো হ'ল আপোনালোকে গম পাব। চাওক, লগত এটা পানীৰ বটল আছে, পানীৰ বটল আৰু লগতে এখন মস্ত কোদাল আৰু পানীৰ বটল আছে, কাৰণ পিয়াহ লাগিব পাৰেতো। গতিকে বলকচোন যাওঁ আমি সেই জেগাটো। মানে সেই জেগাটো বিশেষ একো নহয়, মানে যিসকল গ্ৰামাঞ্চলৰ জেগা আছে বা গাঁও আছে, চৰকাৰে এখন আঁচনি উলিয়াইছে। আঁচনিখন আজিৰ নহয়, প্ৰায় আগৰে আঁচনি, যে জব কাৰ্ড। যিসকল নিবনুৱা ল'ৰা ছোৱালী, আমাৰ দৰে ল'ৰা আছে, তেওঁলোকে এই জব কাৰ্ড কৰি কমচে কমটো বিহুৰ কাপোৰ হ'ব ন। আপোনালোকে এই কামটো কৰিব পাৰে। যদি আপোনালোকৰ অঞ্চলত তেনেকুৱা আপোনালোকৰ নিজৰ পঞ্চায়তত যাওক আজিয়ে খবৰ কৰক যে কাম চলিছে নে চলা নাই। যদি চলিছে তেতিয়াহ'লে নতুনকৈ জব কাৰ্ড বনাওক আৰু জব কাৰ্ড কৰক। কমচে কম আপোনালোকৰ বিহুৰ কাপোৰযোৰ হ'ব আৰু আপোনালোকৰ বেছি কষ্ট নহয়, কেৱল কামখিনি ভালকৈ কৰিব লাগে। আপোনালোকে দেখিছে, মই দেখাই আছোঁ, তথাপিও অলপ অসুবিধা হৈছে দেখাবৰ, কাৰণ মোৰ হাতত কোদাল আছে আৰু পানীৰ বটল আছে, সেইকাৰণে যাব পৰা নাই। গতিকে চাই থাককচোন কিনো কাম কৰি আছে, কেনেকুৱা কৰি আছে, মই সকলোবিলাক দেখাই আছোঁ। চাওক কিদৰে কাম কৰি আছে। দেখালে ময়ো আহিছোঁ ইয়াত কাম কৰিবলৈ। যদি আপোনালোকৰো ইচ্ছা আছে তেতিয়াহ'লে পঞ্চায়তত যাওক, খবৰ কৰক, জব কাৰ্ড বনাওক আৰু কাম কৰক। গতিকে বেছি দেৰি নকৰোঁ, ময়ো কামত লাগো। চাওক কিদৰে কৰি আছে, অলপ দেখাবলৈ চাওক কিদৰে কাম কৰিছে। এই গোটেই ৰাস্তাটো কমপ্লিট হৈছে, পথাৰৰ মাজৰ ৰাস্তা কৰিবলৈ